এবাৰ ৰেল এখনৰ খিৰিকীৰ পৰা বাহিৰলৈ চোৱা এজন ২৪ বছৰীয়া যুৱকে চিঞৰি উঠিল, দেউতা চোৱা, গছবোৰ পিছফালে গৈ আছে। দেউতাকে হাঁহিলে আৰু ওচৰতে বহি থকা যুৱ দম্পতীয়ে ২৪ বছৰীয়া যুৱকজনৰ শিশুসুলভ আচৰণৰ প্ৰতি দয়াৰে চালে। হঠাতে ল'ৰাজনে পুনৰ ক'লে, দেউতা চোৱা, ডাঙৰবোৰ আমাৰ সৈতে দৌৰি আছে। ল'ৰাজনৰ এনেকুৱা কথা শুনি দম্পতীহালে বৃদ্ধজনক ক'লে, আপুনি আপোনাৰ পুত্ৰক এজন ভাল চিকিৎসকৰ ওচৰলৈ কিয় নিনিয়ে? বৃদ্ধজনে হাঁহি হাঁহি ক'লে, আমি মাত্ৰ চিকিৎসকৰ পৰা আহি আছো। মোৰ পুত্ৰ জন্মৰ পৰাই অন্ধ আছিল। তেওঁ আজি কেৱল চকু পাইছে। পৃথিৱীত প্ৰতিজন ব্যক্তিৰে এটা কাহিনী আছে। আপুনি জনাৰ আগতে মানুহক বিচাৰ নকৰিব। সত্যই আপোনাক আচৰিত কৰিব পাৰে। আমাৰ ক্ষেত্ৰতো এনেকুৱা হয়। সঁচা নে মিছা বিচাৰ নকৰাকৈ মানুহৰ বিষয়ে ক'বলৈ ধৰো। আপুনি কেনেকুৱা আপুনি নিজে জানে। গতিকে মানুহে আপোনাৰ বিষয়ে বেয়া ভাবিলে আপুনি নিজৰ বিষয়ে শুধৰাই দিয়াটো দৰকাৰী নহয়। আপুনি আপোনাৰ কাম কৰি যাওক। আপোনাৰ দৰকাৰী সময়খিনি আপুনি নিজৰ বিষয়ে কৈ নষ্ট নকৰিব। কাৰণ আপুনি হাজাৰ নিজৰ বিষয়ে কওক, মানুহে কেতিয়াও মানি নলয়। কিয়নো মানুহে নিজে যি ভাবিব লাগে সেইটো ভাবিয়ে লয়। আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি অবাবত নষ্ট নকৰি নিজৰ উন্নতিৰ পথত লগাওক। মানুহে আপোনাৰ উন্নতি দেখি এনেই কাষ চাপিব। জীৱনত সফল হ'বলৈ দুটা কলাৰ অধিক প্ৰয়োজন, চেষ্টা আৰু পৰিশ্ৰম। এটা সঁচা যে আপোনাৰ সপোনবোৰ যিমানেই ৰঙীন হয়, সফল হ'বলৈ সিমানেই কঠিন হয়। প্ৰেম ভালপোৱা মানে সদায় কাষত থকা নহয়। ভালপোৱা মানে দূৰত থাকিও সদায় কাষত থকা। এটা কথা সদায় মনত ৰাখিব, পলমকৈ হ'লেও নিজৰ উপাৰ্জনৰ পথ শিকক। কিয়নো মানুহে আপোনাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিহে আপোনাক বিচাৰ কৰিব।